নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল। আজি মই সবৰে ফেভৰেট মিঠাই জেলেপি ৰেচিপি লৈ আহিছোঁ। সকলোৱে বনাব পাৰিব এই ইজি আৰু ইনষ্টেণ্ট ৰেচিপিটো চালে। সো বলকচোন দেৰি নকৰোঁ, আজি মোৰ জেলেপি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। সো প্ৰথমতে মই 1 কাপ ময়দা লৈছোঁ, 1 চামুচ দৈ দিছোঁ আৰু 1 চামুচ গৰু ঘিউ দিছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। লাগিলে হাতৰে মিক্স কৰিব, তেতিয়া বেছি ভাল হয়। ময়ো হাতৰে মিক্স কৰি ল'ম। এতিয়া ইয়াত অলপ অলপকৈ আমি পানী দি এইখিনি ভালকৈ মিলাই ল'ম, বেটাৰটো বনাই ল'ম। হাতৰে কৰিব, তেতিয়া আপোনালোকে জোখটো গম পাব। এইদৰে ভালকৈ ফেটি ল'ব। যিমান ভালকৈ এইখিনি ফেটিব তিমানেই জেলেপিখন ভাল হয়। এনেকুৱা হ'ব লাগিব। এইটো এনেকৈ পেলাই দিলে। মই এতিয়া ইয়াত একো ফুড কালাৰ মিলোৱা নাই। মই পিছত চুগাৰ চিৰাপ বনাম, তাতেই মই ফুড কালাৰ মিলাম। ইয়াত ফুড কালাৰ নিমিলাওঁ আৰু এতিয়া। চ' এতিয়া মই চুগাৰ চিৰাপৰ ৰেডি কৰোঁ। এতিয়া চুগাৰ চিৰাপখিনি বনাই ল'ম আমি। এতিয়া মই এই ময়দা জোখা কাপটোৰে 1 কাপ চেনি লৈছোঁ। চেনি 1 কাপ ল'লে পানীও আপোনালোকে 1 কাপেই দিব। চুগাৰ চিৰাপখিনিত মই এতিয়া 2টা ইলাচি দি দিছোঁ। তেতিয়া ইলাচি 2টা আচলতে ফ্লেভাৰৰ কাৰণে হয়। আপোনালোকে যদি বিচাৰে ভেনিলা ফ্লেভাৰ অলপো এড কৰিব পাৰে। মই ইলাচি 2টাই দিছোঁ। এই চুগাৰ চিৰাপখিনিত মই নেমু 1 পিচ দি দিছোঁ। এইটো আচলতে নেমুটো দিয়াৰ কাৰণ হ'ল যে চুগাৰ চিৰাপখিনি যাতে ক্ৰিষ্টেলাইজ হৈ নাযায়, মানে গোট বান্ধি নাযায় চেনিখিনি। চ' এই নেমু আপোনালোকে নেমু ৰসো দিব পাৰে বা এনেকৈ দি থ'লেও হ'ল। নেমু ৰসটো দিয়াতকৈ এনেকৈ দিলে বেছি ভাল। পিছত আমি এইটো উঠাই দিম, নেমু টুকুৰাটো। ইয়াত এতিয়া মই অৰেঞ্জ ফুড কালাৰ অলপ দি ল'ম। এইখিনিও ভালকৈ মিক্স কৰি ল'ম। এতিয়া আমাৰ চুগাৰ চিৰাপখিনি হৈ গৈছে। হাতৰে যদি আপোনালোকে চুই চায় তেন্তে মৌ সমান আঠাটো হ'লেই, মৌ চুলে যেনেকুৱা আঠা আঠা হয় আমাৰ হাতত, সেই তেনেকুৱা যদি হৈ যায় তেন্তে জানিব যে হৈ গ'ল। এইখিনি মোৰ এতিয়া এতিয়া মই ইয়াত 1 পেকেট ইনো মিলাই দিম। যিহেতু আমি এইটো ফাৰ্মেণ্ট কৰা নাই, চ' আমি এইটো 1 পেকেট ইনো মিলাই দিম ইয়াত। তেতিয়া এইটো ইনষ্টেণ্ট বনাব পৰা জেলেপি হয়। চ' ইনোটো মিলাই ইয়াত ইনো দি পেলাই অকণমান পানী দি দিব, যাতে সেইটো এক্টিভেট হৈ যায়। আৰু এইখিনি ভালকৈ আকৌ ফেটি ল'ব। মই এনেকুৱা বটল এটাতে জেলেপি বনাম। আপোনালোকে যদি গাখীৰৰ পেকেট আছে, গাখীৰৰ পেকেট ইউজ কৰিলেও হ'ল। মই এই বটলটো, এই খপটো ফুটা কৰি লৈছোঁ আৰু সেইটোৰে আজি বনাম। এতিয়া এইখিনি ইয়াত মই বাকি লওঁ বটলত। এইফালে মই পেন এখনত ৰিফাইন তেল গৰম কৰি লৈছোঁ। তেলখিনি আপোনালোকে ধোঁৱা ওলোৱাকৈ গৰম নকৰিব, জাষ্ট গৰম কৰিলেই হ'ল। এতিয়া মই জেলেপিখিনি বনাই ল'ম এখন এখনকৈ। আপোনালোকে এনেকৈ দি মাজত এনেকৈ লাইন এডাল আমি ইমানটো হ'লেই কাঢ়ি থ'ম আৰু ডাইৰেক্ট চুগাৰ চিৰাপত দি দিম। একদম কিনাৰ দৰে হৈছে, ধৰিবই নোৱাৰি ঘৰতে বনাইছে নে কিনি আনিছে। আৰু খাবলৈও খুবেই টেষ্টি হয়, একদম ক্ৰিস্পি হৈছে জেলেপিখন। এয়া চাওক, আমাৰ জেলেপি ৰেডি হৈ গ'ল। কি ধুনীয়া হৈছে আৰু বহুতে মচমচীয়া হৈছে। মই আপোনালোকক এখন ভাঙি দেখাইছোঁ। মই আপোনালোকক দেখিছে কি ধুনীয়া হৈছে, একদম পূৰা ভিতৰলৈকে জুচটো সোমাই গৈছে, মানে চুগাৰ চিৰাপটো। আৰু কালাৰটো কি ধুনীয়া হৈছে, একদম কিনি অনাৰ দৰে। চ' আপোনালোকে যদি আজি মোৰ এই জেলেপি ৰেচিপিটো ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।